হেল্ল' গাইজ, স্বাগতম দ্যাটছ ৰুমি ভাইবছ। তো আজি মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আপোনাৰ বেংকৰ যিটো জব আছে, ইয়াত বহুত ভেকেঞ্চি ওলাইছে। ভেকেঞ্চি প্লাছ 7000+ ভেকেঞ্চি আছে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনাৰ বেংক অফ বাৰোদাৰ যিটো আছে, বেংক অফ বাৰোদা এইটো আছে। তো ইয়াৰে লাষ্ট ডেটটো হ'ব 20 অক্টোবৰ 2022। তো 20 অক্টোবৰলৈকে থাকিব। আৰু বেংক অফ বাৰোদাৰ যিটো এমপ্লয়মেণ্টৰ যিটো নটিফিকেশ্যন আছে ৰিকুৱাৰমেণ্টৰ, এইটো 346টা ৰিকুৱাৰমেণ্ট আছে। 346টা ৱেল্থ মেনেজমেণ্ট প্ৰফেশ্যনেল ভেকেঞ্চি আছে ৱেল্থৰ মেনেজমেণ্টৰ। তো আপুনি যদি ইণ্টাৰেষ্টেড হয়, ইয়াত আপুনি এপ্লাই কৰিব পাৰে। নেক্সট যিটো আপোনাৰ ভেকেঞ্চি আছে বেংক অফ বাৰোদাৰ ৰিকুৱাৰমেণ্টৰ, তো ফাৰ্ষ্ট নম্বৰ ভেকেঞ্চিটো আপোনাৰ থাকিব চিনিয়ৰ ৰিলেশ্যনশ্বিপ ভেকেঞ্চি, মানে ৰিলেশ্যনশ্বিপ মেনেজাৰ। তো এইটো এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে, এইটো ডিগ্ৰী পাছ কৰিব লাগিব গ্ৰেজুৱেশ্যনত, যিকোনো ইউনিভাৰ্চিটিত পাছ কৰিলেই হ'ব। তো যিটো কোৱালিফিকেশ্যন দিছিলে এক্সটাৰ্নেল 2 ইয়াৰ্ছ ফুল টাইম পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা মেনেজমেণ্ট থাকিব লাগিব, আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 বছৰমান। আৰু নেক্সট যিটো আছে, ইয়াতে আপুনি চাইছে 24টা পদ আছে, ডিগ্ৰী লাগিব। নেক্সট 3 নম্বৰ গ্ৰুপ চেল হেড হয়, এইটো গ্ৰেজুৱেশ্যন লাগিব। আৰু যিটো এডুকেশ্যন ডিজাৰেবল এডুকেশ্যন লাগিব, এইটো 2 ইয়াৰ্ছ লাগিব। আপোনাৰ 4 নম্বৰ যিটো আছে অপাৰেশ্যনেল হেড ৱেল্থ, এইটো গ্ৰেজুৱেশ্যন কৰিব লাগিব আপোনাৰ MBA। আৰু যিটো আপোনাৰ লাষ্ট ডেট থাকিব, লাষ্ট ডেটটো আপোনাৰ 20 তাৰিখলৈকে থাকিব, আৰু ষ্টাৰ্টিং ডেট 30 তাৰিখে ষ্টাৰ্ট হৈছে, আৰু 30 তাৰিখৰ পৰা মানে এপ্লাই কৰিব পাৰিব। আৰু যিটো SBIৰ পষ্ট 5008মান পষ্ট আছে, জুনিয়ৰ এছ'চিয়েট হয়। তো আপুনি ইয়াতেও এপ্লাই কৰিব পাৰিব ইণ্টাৰেষ্টেড হয় যদি আপুনি। এতিয়া কাষ্টমাৰ ছাপৰ্টৰ চেল যিটো আছে, এইটোৰ ওপৰত থাকিব। তো আপোনাৰ জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট চেলছ যিটো আছে, এইটো আপোনাৰ SBIৰ আণ্ডাৰত হয়। ইয়াতে নৰ্থ ইষ্টাৰ্ণৰ 359ত মানে দিছে, 359টা পষ্ট আছে। তো ইয়াৰ আপুনি আসামত আছে 258টা 258, আৰু অৰুণাচল প্ৰদেশত আছে 15টা পষ্ট, মণিপুৰত 28টা পষ্ট, আৰু মেঘালয়ত 23 পষ্ট, মিজোৰামত 10 পষ্ট, নাগালেণ্ডত 15টা পষ্ট, ত্ৰিপুৰাত 10টা পষ্ট আছে। আপুনি যিটো ষ্টেটৰ হয়, ইয়াত এই হিচাপে এপ্লাই কৰিব পাৰিব। আৰু যিটো এলিজিবিলিটি যিটো ক্ৰাইটেৰিয়া আছে SBIৰ এছ'চিয়েটৰ, এইটো এলিজিবিলিটি তোমাৰ 20 ইয়াৰ্ছ হ'ব লাগিব। 28 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছলৈকে হ'ব লাগিব 2022 মতে 1 তাৰিখ, আৰু 8 মান্থৰ মতে। আৰু আপোনাৰ এজ ৰিলেক্সনো আছে, এজ ৰিলেক্সনো পাব আপুনি। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আছে, এইটো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, যিটো গভৰ্ণমেণ্টৰ আণ্ডাৰত, আৰু লোকেল লেংগুৱেজটোত আপোনাৰ জানিব লাগিব। যিটো এক্সাম ফিজ আছে, এক্সাম ফিজ মানে ফৰ্ম ফিল আপৰ যিটো ফিজ আছে, ফিজটো আপুনি ইয়াত চাওক। ST ST PWDৰ কাৰণে নীল আছে, একো দিব নালাগে। OBC জেনেৰেলৰ কাৰণে 750 টকা আপোনাৰ দিব লাগিব। নেক্সট আছে আপোনাৰ SBI PO ৰিকুৱাৰমেণ্ট, এইটো হয় প্ৰবাবেশ্যনেৰী অফিচাৰ। এইটো প্ৰবাবেশ্যনেৰী অফিচাৰটো আপোনাৰ অফিচাৰ ভেকেঞ্চি হয়। ইয়াতে SBO PO এক্সাম যিটো হয়, এইটো হ'ব। তো ইয়াৰ আপোনাৰ যিটো লাষ্ট ডেট আছে 12 তাৰিখ 10 মাৰ্চ 2022লৈকে থাকিব। এইটো ইণ্টাৰেষ্টেড যদি আপুনি হয়, ইয়াতে এপ্লাই কৰিব পাৰিব। তো প্ৰবাবেশ্যনেৰী অফিচাৰটোৰ PO এইটো পষ্ট আছে 1673, মানে আপোনাৰ 1673টা পষ্ট থাকিব। তাৰ ভিতৰত SCৰ আছে 240টা, আৰু STৰ আছে 120টা, OBCৰ 432টা, USৰ 160, জেনেৰেলৰ 648। আপোনাৰ ইয়াতে স্কেলটো যিটো পে স্কেল আছে, ইয়াতো দিয়া আছে। ইয়াতো কোৱালিফিকেশ্যন যিটো এজ লিমিট হয়, ইয়াতে 21 ইয়াৰ্ছৰ তলত হ'ব নালাগিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হয়, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত। ফাইনেল ইয়াৰ ষ্টুডেণ্ট যিবিলাক আছে, এইবিলাকো এপ্লাই কৰিব পাৰিব। কিন্তু গ্ৰেজুৱেশ্যনটো এক্সামিনেশ্যনটো
গ্ৰেজুৱেশ্যনটো যাতে 31 তাৰিখৰ 12 মাৰ্চ 2022 ভিতৰত হয় আৰু যিবিলাক মেডিকেল ইঞ্জিনিয়াৰিং চাৰ্টাৰ্ড একাউণ্টৰ যিটো কেণ্ডিডেট আছে সেইবিলাকক এলিজিবিলিটি হয় মানে কৰিব পাৰিব আৰু যিটো ফিজ দিব লাগিব ফৰ্ম ফিলআপৰ কাৰণে আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 750 টকা দিব লাগিব আৰু SC ST PWDৰ কাৰণে নীল একো দিব নালাগে। থেংক ইউ।